মানুহ হৈছেন জমাটো ডেলিভাৰী বয় হিচাপে চিনি পায় চবে। তো আজি মই অলপ মানে ওলাইছোঁ, মানে আজি সোমবাৰ আছিলে আৰু সোমবাৰ দিনা মানে কেতিয়াবা টাইম পালে অলপ ফ্ৰী হওক, মানে ৰেষ্ট লৈ কিনে ফ্ৰী হৈ মানে অলপ ফুৰিবলৈ চেষ্টা কৰোঁ। ক'ৰবাত গ'লো নহ'লে ৰুমতে ৰেষ্ট লওঁ। চ' আজি মানে মোৰ লগৰ চামচুন তাই এটা গাড়ী বনাইছে, স্কুটি হয়, মানে স্কুটি মানে 3 চকা, মানে আমাৰ নিচিনা যিবিলাক হুইল চেয়াৰত মানে চলা HCI বিলাক আছে, সিহঁতে মানে নৰ্মাল বহিব নোৱাৰে। হুইল চেয়াৰত বহিলে সিহঁতে কম্ফৰ্টেবল থাকে আৰু হুইল চেয়াৰত বহি যিয়ে কৰিব খোজে সেইটো সিহঁতৰ কাৰণে ইজি হয় আৰু ভাল হয়। তো সেইটো হিচাপত সি সেই গাড়ীখন বনাইছে। তো মই এক্সিডেণ্ট হৈছিলোঁ 2015 চনত। ইয়াৰ মাজত মই একচুৱেলি স্কুটি হওক মানে বেলেগ গাড়ী এনেকুৱা চলোৱা নাছিলোঁ, জাষ্ট ট্ৰাইচাইকেল চলাইছোঁ, যিটো দি মই বৰ্তমান ডেলিভাৰী কৰি আছোঁ জমাটো। তো আজি মানে মই জাষ্ট ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ এইটো স্কুটি কেনেকুৱা আছে আৰু চলালে আমাৰ কাৰণে কেনেকুৱা আছে। চলাইও লৈছোঁ, অলপ ট্ৰাইও কৰি লৈছোঁ। মই অলপ অকলে ট্ৰাই কৰিছোঁ যে গাড়ীখনত যিটো ছিষ্টেম আছে যে আমি হুইল চেয়াৰত লৈ আৰামছে এজনে নিজৰ গাড়ীত নিজে শ্বিফ্ট হৈ যাব পাৰোঁ। যেনেকুৱা উঠি গ'লোঁ মই ইয়াত, তো বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাত চলাইছোঁ। তো এতিয়া মানে আজি ইমান বেছি ক'তো নাযাওঁ, আমি জাষ্ট এতিয়া আছোঁ খানাপাৰা, আৰু খানাপাৰাৰ পৰা চিধা মেইন ৰোড GS ৰোড হৈ আমি গণেশগুৰি হৈ আমাৰ ৰুম লৈ যাম। তো গাড়ী মানে ফাৰ্ষ্ট টাইম বুলি অলপ হয়তো চাব লাগিব। চ' যিবিলাক দৰকাৰ আৰু যেনেকুৱা হয়তো ক্লাছ ব্ৰেক মানে যদি আমি নচলাওঁ, মানে এইবিলাক যদি ভালকৈ জানো আৰু যদি সেনেকৈ লাহে আমি যদি সেনেকুৱা ছিষ্টেমত নিয়ম মানি চলাব জানো, তেতিয়াহ'লে হয়তো মই যেনেকুৱা ভাবোঁ যে গাড়ী চলোৱা ইমান ডাঙৰ এটা মেটাৰ নহয় যদি চলাব ইচ্ছা কৰোঁ। চ' মই এতিয়া ইয়াৰ পৰা গণেশগুৰিলৈ যাম আৰু আপোনালোকৰ চাই থাকক মোৰ ভিডিঅ'টো। তো এতিয়া আছোঁ মই হোষ্টেল ৰোড, মানে হোষ্টেলৰ কাষতে আছোঁ। মই য'ত আছোঁ এইটো হোষ্টেল হয়, আৰু ইয়াতে যিটো আছে হোষ্টেল চকখন, ইয়াৰ পৰা বেলতলা যাব পাৰি, আগত আপোনাৰ ৰাজধানী হৈ আপুনি গণেশগুৰিও যাব পাৰে। চ' আজিৰ ভিডিঅ'খন ইমান একো হেৰি নাছিলে, আমি জাষ্ট গাড়ী চলোৱা নাছিলোঁ বহুত দিন হ'ল, তো সেইটো কাৰণে গাড়ীখনো চলাই ল'লোঁ, অলপ মানে বুজি ল'লোঁ গাড়ীখন আৰু বাছ চাই ল'লোঁ। বাকী আপোনালোকৰ যদি এই ভিডিঅ'খন মানে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ যি কৰিব আছে চব কৰি দিব। আপোনালোকৰ এটা লাইক এটা কমেণ্ট হয়তো মোৰ কাৰণে বহুত ডাঙৰ হেৰি হ'ব পাৰে। চ' সেইটো কাৰণে ৰিকুৱেষ্ট, আজিৰ ভিডিঅ'খন ইয়ালৈকে শেষ। আমি আগত আৰু এনেকুৱা ভাল কিবা লোকেশ্যন ভাল এনেকুৱা কিবা থাকিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।